প্ৰিমিয়াম কোৱালিটি মিক্স পাট যোৰা হয়, আপোনালোকে চেমি পাট বুলি ক'ব পাৰে। খুবেই ধুনীয়া। সকলোৱে সুধি থাকে চেমি পাট আৰু মিক্স পাটৰ ডিফাৰেঞ্চটো কি। মই ক'ব বিচাৰে চেমি পাটটো একজেক্টলি মিক্স পাটেই বুলি ক'ব পাৰি, কিন্তু অকণমান কোৱালিটি অকণমান মিক্স পাটতকৈ অকণমান বেটাৰ ইউজ কৰা হয় সূতাবোৰ, সেইকাৰণে অকণমান চেমি পাট বুলি কোৱা হয়। চাব এইখন কিমান হেভিকৈ ৱৰ্ক কৰা হৈছে। এইখন তলৰ আঁচলৰ পৰ্চনটো চাব ব্লেক এণ্ড আপোনাৰ এইটো কালাৰ কম্বিনেশ্যনটো অকণমান ধৰিব প্ৰব্লেম হৈছে, যিহেতু মিক্স হয় ন। চিলভাৰ ৱৰ্কত কৰা হৈছে, চাব এনেধৰণে মিনা কৰা হৈছে। আৰু এইখন চাব গোটেই চাৰ্টৰখনতে চিলভাৰৰ ইমান ধুনীয়াকৈ ঘন ঘনকৈ বুটা বাচি দিয়া দিছে নহয়। চাব ৱৰ্কবোৰ এইটো চাব কিমান ধুনীয়া গ্লেজিং কৰিছে। আপোনালোকে গুণাৰ কোৱালিটি ইয়াত চাব, কিছুমানৰ কোৱালিটিবোৰ একেবাৰে ভাল নাথাকে, কিন্তু গুণাৰ কোৱালিটি চাব দূৰৰ পৰাই চাইনিং কৰিব। যিহেতু মিক্স পাট প্ৰিমিয়াম কোৱালিটিৰ হয়, হেণ্ডলুম হয়, আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নাপায়। এখন ছটা ছাইড পাৰি, এখন চাব তলৰ বেক প'ৰ্চনত কোনো ধৰণৰ সূতা ওলাই নাথাকে। মই একদম কমপ্লিটকৈ ভিডিঅ' কৰি দেখাইছোঁ, যিহেতু আপোনালোকৰ ডাউট ক্লিয়াৰ হওক, চিন্তা মানে ল'ব পাৰক আপোনালোকে। চাব এইখন ব্লাউজ পিচখন এইখন চাব, আৰু এনেদৰে পটি দিয়া থাকিব। কালাৰটো অকণমান লাইট আহিছে, মেলি দিলোঁ যে একজেক্ট কালাৰটো মই নেদেখালোঁ। একজেক্ট কালাৰটো এইটো দেখিছেনে। এতিয়া মই ফল্ড কৰি দিলে, যিহেতু ফল্ড কৰিলে একজেক্ট কালাৰটো ওলাই আহে, সেইকাৰণে মই আকৌ এবাৰ ফল্ড কৰি দেখাইছোঁ। আপুনি একজেক্ট কালাৰটো এইটো, মই অ'পেন কৰিলে অকণমান কালাৰটো লাইট আহি যায়। চাব একজেক্ট কালাৰটো এইটো হয় দেই। এতিয়া মই চাব এইটো, আৰু মেখেলাখন চাব খুবেই ধুনীয়াকৈ ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে, একদম ধুনীয়া লাগিব পিন্ধিলে। মই ফটো শ্বেয়াৰ কৰি দিম, যদি ভাল লাগে আপোনালোকে সোনকালে বুকিং কৰিব, যিহেতু কাপোৰযোৰ বিৰাট ধুনীয়া।